নমস্কাৰ সকলোলৈকে নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনাইছোঁ। লগতে আপোনালোকৰ মাজলৈ নৱবৰ্ষৰ উপহাৰ হিচাপে আন এটি ভ্লগ লৈ আপোনালোকৰ মাজলৈ আজি আহিছোঁ। আজি ভ্লগটি হ'ব মোৰ ঘৰৰ পৰা এটি বিশেষ অনুষ্ঠানৰ মাজৰ পৰা আপোনালোকৰ মাজলৈ আজি মই ভ্লগটো লৈ যাম। আশা কৰোঁ আপোনালোক সকলোৱে মোৰ ভ্লগটো মৰমেৰে আঁকোৱালি ল'ব আৰু যোনে যোনে মোৰ নতুনকৈ এই চেনেলটোত আহিছে তেওঁলোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে। গতিকে আহক আমি ভিডিঅ'টো উপভোগ কৰোঁ। বেটাই ৰাতি হলে কান্দে, এতিয়া পুৰা পঢ়া দি আছে। পুৰা এইয়া ৰাতি কান্দবোৰ এতিয়া ঘুমাই আছে, পুৰা ফুল ডুবমি আৰু এতিয়া তকেই নাই। মাজৰাতি মোটামুটি 1:30মান বজাৰ পৰা 3টা 3:30 বাজি যায়, পুৰা পঢ়া দে। অলপ পিছত নাম আহিব ন, নাম ধৰিব। এই এতিয়া পুৰা ফুল চাৰ্জিঙত আছে। দে শুই থাকা তুমি দে। তোমার বিয়ে আমি বললা কইলাম না, টেনশন লাগা না। ভিডিঅ'টি চাই আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে যে আজি আমাৰ মৰমৰ হিয়ান বেটাৰ এমহীয়া নাম প্ৰসংগ আছিলে। গতিকে আশা কৰোঁ আপোনালোকে যেন মোৰ হিয়ান বেটাক সকলোৱে আশীৰ্বাদ কৰে যাতে ভগৱানে তাক ভালে কুশলে ৰাখে।